এয়া মই লৈ লৈছোঁ জলফাই। এইখিনি হৈছে 1 কেজি জলফাই। এতিয়া মই এইখিনি অকণমান বইল কৰি লৈছোঁ, বেছি নহয়, কমকৈ, হাফ আৰু। এতিয়া মই এইখিনি ধুনীয়াকৈ উলিয়াই দিছোঁ। এয়া চাওক, ঠাণ্ডা পানীৰে লগালগ মই ধুই পেলাইছোঁ যাতে বেছি সিজি নাযায়। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ কাটি ৰ'দত শুকুৱাই, এয়া চাওক, ৰ'দত শুকুৱাই ল'লোঁ। ধুনীয়াকৈ ডাঠে হৈ আছে, টান টানকৈ। বেছিকৈ সিজি গ'লে অকণমান প্ৰব্লেম হয়, চ' বেছি নিসিজাব। মই বেছি সিজোৱা নাই। আৰু এতিয়া মই লৈ লৈছোঁ ইয়াতে সৰিয়হ, ক'লা সৰিয়হ আছে, চব গুটি আছে, মিঠি গুটি, তেনেকৈ কিবাকিবি দি দিছোঁ। আৰু জিৰা আছে। এইখিনি মই ধুনীয়াকৈ এতিয়া ভাজি লৈ ইয়াত দেখিলে মিক্সিত মাৰিম। বেছি গুড়ি নকৰোঁ, অকণমান গোটা গোটা হৈ থকা তেনেকৈ মই এইখিনি দেখিলে গোটা গোটা হৈ আছে অকণমান, বেছিকৈ গুড়ি কৰা নাই। ইয়াত অলপমান টুকুৰা গোটা গোটা হৈ আছে। এতিয়া কেৰাহী এখন লৈ লৈছোঁ। ইয়াতে মই মিঠাতেল দি দিছোঁ, লগতে এইখিনি অকণমান কম জুইত গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈয়ে গৈছে। এতিয়া মই ইয়াতে দি দিম হালধি। আগতে মই হালধিটো দিয়া নাছিলোঁ, বইল কৰোঁতেও দিয়ে, কিছুমানে কাটি উঠাৰ পিছতো দিয়ে, মই এইদৰে দিওঁ, ইজি হৈ যায়, সোনকালেই হয়। এয়া অকণমান জুইটো কম ৰাখিছোঁ। লগতে এয়া নিমখটো নিজৰ সোৱাদ অনুসৰি দিব। কিছুমানে বেছি দিয়ে, কিছুমানে কম দিয়ে। মই বেছি দিয়া নাই, মিডিয়াম ৰাখিছোঁ। আচলত এনেও অলপ নিমখটো বেছি হ'লে ভাল লাগে। এয়া মই মছলা গুড়িখিনি ইয়াত দি দিছোঁ। দেখিছে ধুনীয়াকৈ পূৰা উতলি থকা ধৰণৰ হৈ গৈছে। জুইটো কমাই ৰাখিছোঁ। এতিয়া তেলখিনি মই গৰমে গৰমে নমাই আনিলোঁ। এতিয়া মই ইয়াতে জলফাইখিনি ধুনীয়াকৈ অলপ অলপকৈ মিহলাই দিম। ধুনীয়াকৈ তেলখিনি যাতে লাগি যায় গোটেইখিনিতে, অলপ অলপকৈ দি দিছোঁ। এয়া দেখিছে ধুনীয়াকৈ লৰাই দিছোঁ। আৰু হৈ গ'ল মোৰ, মিলাই দিলোঁ। এতিয়া মই মই দুদিনমান ৰ'দত ৰাখিম। বৈয়ামত নভৰাওঁ, যাতে সোনকালে শুকাই বস্তুটো ধুনীয়াকৈ মিলি যায়। এয়া তেলটো এতিয়া মই কম ৰাখিছোঁ। এইদৰে মই ৰ'দত ৰাখি দিম দুদিন। এয়া হৈ গ'ল মোৰ আচাৰ ৰেডি। এতিয়া ৰ'দত শুকাই মেলি ধুনীয়াকৈ বৈয়ামত ভৰাই দিছোঁ। চাওক ধুনীয়া কালাৰ এটা আহিছে। ইয়াত মই বেলেগ মছলা একো ইউজে কৰা নাই, গোটা মছলা কেইটামান দেখুৱালোঁ। ৰেড চিলি এইবোৰ একো ইউজ কৰা নাই, যিহেতু ডেইলি ঘৰত খোৱা হ'ব, গতিকে ইমানবোৰ মই বেলেগ বেলেগ মছলা ইউজ নকৰোঁ। একদম চিম্পুলকৈ বনাইছোঁ। আপোনালোকে এইদৰে বনাই খাব, বহুত টেষ্টি। আৰু ক'লা সৰিয়হটো দিলে ধুনীয়া গোন্ধ এটা আহে। মই ক'লা সৰিয়হটো ব্যৱহাৰ কৰোঁ যিকোনো আচাৰ বনালে। আপোনালোকে এইদৰে বনাই একবাৰ ট্ৰাই কৰিব পাৰে।